দিন সূৰুজক জগাবে আমি ভয়াল খৰাং বতৰৰ বৰষুণ আমি হৈ যাওঁ প্ৰাণৰ বুলি ৰাখিবলৈ জননী অমানিশাৰ মাজতো জোনাক আমি খিৰে খিৰে বৈ তোমাৰ এই ৰং ও মোৰ মৰমৰ দৰং জোনাকী পৰুৱাৰে ৰূপচা দৰঙীয়া জাকতে জিৰিকা তাহানিৰে পৰা আজিলৈ দৰঙীয়ানসকলেই হৈছে প্ৰতিটো শৈক্ষিক সামাজিক বিপ্লৱৰ গুৰিধৰোতা আৰু অনাগত দিনতো এই যাত্ৰাৰ নেতৃত্ব বহন কৰিব লাগিব এই দৰঙীয়ানসকলেই তেনে এক নেতৃত্ববান বলিষ্ঠ কণ্ঠৰ সন্ধানত প্ৰতি বছৰৰ দৰে এইবাৰ অনুষ্ঠিত হৈছে দৰং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন বুকুত হাজাৰ সপোন আৰু কৰ্মস্পৃহালৈ এইবাৰো কলেজখনৰ নেতৃত্ব ল'বলৈ আগুৱাই আহিছে 5জন উদ্যমী দৰঙীয়ানে আহক আমি তেওঁলোকৰ সৈতে পৰিচয় হ'ম নমস্কাৰ দৰং মহাবিদ্যালয়ৰ একোটি জ্যোতিপ্ৰভা দৰঙীয়ানবৃন্দ মই কুণাল বৰা আগন্তুক দৰং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত মই সভাপতি পদটিৰ বাবে নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ নমস্কাৰ প্ৰিয় দৰঙীয়ানবৃন্দ মই মহম্মদ ফৰিদ আগন্তুক ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত মই উপসভাপতি পদটিৰ বাবে নমস্কাৰ প্ৰিয় দৰঙীয়ানবৃন্দ মই প্ৰাঞ্জল দত্ত আগন্তুক দৰং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত মই সাধাৰণ সম্পাদক পদটিৰ বাবে মোৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ নমস্কাৰ মই নৱজিৎ ভূঞা আগন্তুক ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ মই কলা আৰু হস্তশিল্প বিভাগৰ সম্পাদক পদৰ প্ৰাৰ্থী নমস্কাৰ মই বিশাল নাৰ্জাৰী আগন্তুক ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত মই বহিক্ৰিয়া বিভাগৰ সম্পাদক পদৰ প্ৰাৰ্থী গতিকে দৰঙীয়ানবৃন্দ কেৱল আপোনালোকৰ বহুমূলীয়া বিবেক বুদ্ধিৰেই নহয় আপোনালোকৰ একান্ত সহায় সহযোগিতাৰে কৰ্মস্পৃহ এই 5গৰাকী দৰঙীয়ানক জয় কৰাম